बीटीसी सरकारा मोनफ्रोमबो बियाफोराव पीसीडीसीनि मासिगिरिनि थिसनथाइ बिलाइखौ राननाय बायदिनो 24 नबेम्बराव 30 नं गरायसर बियाबाव राननानै होनाय जायो। गिबियावनो 30 नं गरायसर बियाबनि एमसेले महेश्वर बसुमतारी नुजाथिनायाव आरो 30 नं गरायसर ब्लक बीपीएफनि आफादगिरि धनजय बर'नि मासि लानानै सामलायनायाव टीसीएलसीसी पीसीडीसी गरायसर नोगोर खुंथाय आफादनि मासिगिरिफोर आरो सोद्रोमाफोरनि थिसनथाइ बिलाइखौ राननानै होयो। एमसेले महेश्वर बसुमतारीया गावनि आखाइजों बे हाबाफारियाव एमसेलेआ बाहागो लानानै बुंथियोदि बीटीसीनि गाहाय खुंगिरि हाग्रामा महिलारी बिथाङा बीटीसीआवनो आइजोफोरखौ जौगाहोनायनि थांखिजों 50% जायखिजाया बिथिङावनो रिजार्भ खालामनानै होनाय बायदिनो 30 नं गरायसर बियाबनि 50% रिजार्भ खालामनानै होनाय जादों होननानैबो बुंथिदों। बे हाबाफारियाव गरायसर नोगोर खुंथायनि मासिगिरि आरो सोद्रोमाफोरनि थिसनथाइ बिलाइखौबो गथायनानै होयो। बिनिनो गरायसर नोगोर खुंथाय आफादनि मासिगिरि महरै 30 नं गरायसर बियाबनि एमसेले महेश्वर बसुमतारी बिथांखौ थिसननाय जायो आरो लोगो मासिगिरि महरै गरायसर ब्लकनि आफादगिरि धनजय बर'खौ थिसननाय जायो। আমি সরকারের যিখিনি পদক্ষেপ নিকায় নিগম যিখিনি সমষ্টি পৰ্যায়ৰ আছিল সেই সমষ্টি পৰ্যায়ৰ নিকায় নিগমবিলাক গঠন কৰি আনুষ্ঠানিকভাৱে আমি আমাৰ ভিচিডিসি চেয়ারম্যান সদস্য টিসিএলসিসি চেয়ারম্যান আৰু সদস্য টাউন কমিটিৰ চেয়ারম্যান আৰু সদস্য কমিশনাৰ তেওঁলোকৰ নিযুক্তি পত্ৰ আমি আনুষ্ঠানিকভাৱে ইয়াত ৰাজহুৱাভাৱে কৰ্মীসকলৰ উপস্থিতিত আমি বিতৰণ কৰিছোঁ আৰু আমি আশা কৰিছোঁ ইতিমধ্যে মই তেওঁলোকক ৰিকুৱেষ্ট কৰিছোঁ যাতে অতি নিষ্ঠা সহকাৰে নিজৰ নিজৰ দায়িত্ব যাতে পালন কৰে কাম কৰে আৰু আঁচনিসমূহ ৰূপায়ণৰ ক্ষেত্ৰত এটা সফল ভূমিকা সক্ৰিয় ভূমিকা যাতে তেওঁলোকে লয় সেই কথাখিনি মই তেওঁলোকক আনুষ্ঠানিকভাৱে অনুৰোধ জনাইছোঁ। আৰু আমি ইয়াত এনেকৈ হেৰি কৰি খুব ছুটি এটা কাৰ্যসূচী ৰাখিছিলোঁ নিযুক্তি পত্ৰ বিতৰণ তাৰপিছতে আমি এনে প্ৰীতিভোজৰ আয়োজন কৰিছোঁ আৰু সকলোকে আমি আশা কৰিছোঁ যিখিনি বিষয় বা পোৱা নাই তেওঁলোকেও সহযোগিতা আগবঢ়াব বুলি মই খুব আশা কৰিছোঁ আৰু আমি যিমান পাৰোঁ উন্নয়নমূলক কাম কাজৰ যিখিনি আমাৰ চেলেঞ্জ আছে যিখিনি প্ৰত্যাহ্বান আছে এই 5টা বছৰৰ আমি কৰি যাব পাৰিম এনেকুৱা এটা আশা ৰাখিছোঁ। আপুনিও পৌৰপতি হ'লে গতিকে গণেশৰ গাঁওখনৰ উন্নয়নৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ভূমিকা পালন কৰিব? মই চেষ্টা চলাম গণেশৰ যিটো পৌৰসভা এই পৌৰসভাৰ যি 8টা ৱাৰ্ড ইয়াৰ বিভিন্ন সমস্যা আছে ড্ৰেইনেজৰ ৰাস্তাৰ আৰু মানে গোটেই মানে ৱাৰ্ডবিলাকত ষ্ট্ৰীট লাইট ইত্যাদি যিবিলাক কথা আছে বা কৰিব লগা আছে সেইখিনি কাম কৰিম। তাৰপিছত মাষ্টাৰ প্লেন এটা বনাই তাৰ কাৰণে পুঁজি আনাৰ কাৰণে চেষ্টা চলাম বুলি মই এটা হেৰি ৰাখিছোঁ প্লেনিং এটা ৰাখিছোঁ চাওঁ কিমান সফল হয়। দেখা পাইছোঁ ভিচিডিচিসমূহত মহিলাৰ প্ৰাধান্য পোৱা গৈছে এতিয়া আমাৰ কেন্দ্ৰীয় BPF-ৰ পলিচি মেকিং বডিৰ সিদ্ধান্ত আছিল যে ভিচিডিচিত মহিলা 50%লৈকে ৰখাৰ কাৰণে চেষ্টা কৰিব লাগিব। আমিও চেষ্টা কৰিছোঁ আৰু সেইকাৰণে অলপ মহিলা সংখ্যা অলপ বাঢ়িছোঁ। তাত অলপ প্ৰত্যাহ্বান থাকিব মহিলা চেয়াৰমেন য'ত আছে তথাপিও সকলোৱে সহায় সহযোগিতা কৰিলে নিশ্চয় তেওঁলোকেও কাম কৰিব পাৰিব শিকিব বুলি মই আশা ৰাখিছোঁ।